আপুনি যে আপোনাৰ যে পাছ হেৰাইছিলে আপুনি পাছটো ক'ত পালে আৰু কাৰ ওচৰত পালে আৰু কেনেকৈ পালে? মই পাছটো মোৰ সন্তানহীন দিছে মোৰ জিন্তু কুৰ্মী দাদাই দিছে আৰু TSK লাইফৰ যোগেদিয়ে মই পাছটো বাতৰি যোগেদি পাইছোঁ আৰু এই পাছটো মোক মই নিবলৈ আহিছোঁ। এইটো জিন্তু কুৰ্মী দাদাৰ পৰা নিবলৈ আহিছোঁ। আমাৰ ভণ্টি শদিয়াৰ পৰা চাইছিলে TSK লাইফৰ পৰা। এইটো চোৱাৰ কাৰণে দাদাক বহুত অশেষ ধন্যবাদ দিছোঁ। এই পাছটো নিবৰ কাৰণে আহিছোঁ আৰু দাদাই যে আজি হেন দিনতো যে এনেকুৱা মানুহ এজন আছে পাছটো নিবলৈ মানে পায়ো যে ফোন কৰিছে। টকা পইচা আছিলে আৰু ড্ৰাইভিং লাইচেঞ্চ আছিলে, গাড়ী অন্যান্য বস্তু আছিলে, ইমানখিনি কাগজ পত্ৰ থকা অৱস্থাতো পইচা পাতি থকা অৱস্থাতো জিন্তু কুৰ্মীয়ে যে পাছটো ফোন কৰি TSK চেনেলৰ যোগেদিয়ে আমাক সন্তানহীন দি দিছে আৰু বিশেষ ধন্যবাদ জনাইছোঁ আমাৰ জিন্তু কুৰ্মীক আৰু শদিয়াৰ মোৰ ভণ্টি আৰু TSK লাইফলৈ অশেষ ধন্যবাদ। এই পাছটো আজি নিবলৈ আহিছোঁ। এতিয়াই আধা ঘণ্টা হোৱা নাই পাছটো মই নিবলৈ আহিছোঁ আৰু